सा सानजा ओनसोलनि विश्व हिन्दू परिषदनि बानजायनाय आरो गेजेर कार्बि आंलं जिल्लानि मददजों सदियानिफ्राय जागायजेननाय विश्व हिन्दू परिषदनि खौर्ज जागरण रथ जात्राखौ हावराघाटआव बरायनायजों लोगोसे मोनसे मेल लायो। हावराघाट खोन्दो विश्व हिन्दू परिषदनि आफादगिरि पिन्टु दत्तआ आफाद सामलायनाय खौर्ज जागरण रथ जात्रा हाबाफारिनि मेलाव विश्व हिन्दू परिषद सा सानजा ओनसोलनि बजरं दोलोनि गाहाय जयन्त गगैजों लोगोसे गेजेर कार्बि आंलं जिल्लानि आफादगिरि रुलिं इंति आखान्थि नेहाथारि अमरेन्द्र शर्मा कार्बि आंलं जिल्ला बजरं दोलोनि गाहाय रामसिना तेरन आरो विश्व हिन्दू परिषदनि गोबां मावथि सोद्रोमाया बाहागो लायो। আজি এই সূৰ্য জাগৰণ যাত্ৰাৰ যি ৰথ এই ৰথ 7 তাৰিখৰ পৰা আৰম্ভ কৰি শদিয়াৰ পৰা যি ৰথ আৰম্ভ হৈছে সেই শদিয়াৰ পৰা আমি যাত্ৰা কৰি তিনিচুকীয়া হৈ ডিব্ৰুগড়ৰ পৰা আহি চৰাইদেউত সোমাই আমি শিৱসাগৰ হৈ যোৰহাটৰ পৰা গোলাঘাট হৈ যি পূব কাৰ্বি আংলং হৈ আমি আজি মধ্য কাৰ্বি আংলঙত উপস্থিত হৈ আজি হাওৰাঘাটত উপনীত হৈছোঁ। যিহেতু এই সূৰ্য জাগৰণ যাত্ৰাৰ উদ্দেশ্য হৈছে হিন্দুৰ যি যুৱকৰ স্বাভিমান জাগ্ৰত কৰা, হিন্দু সনাতন সংস্কৃতি যাতে স্বাভিমান নিজৰ সংস্কৃতি নিজৰ গৌৰৱবোধ প্ৰকাশ কৰে, সকলো হিন্দুৱে যাতে মই গৌৰৱে ক'ব পাৰে যে মই হিন্দু, সেই উদ্দেশ্য আগত ৰাখি আমি এই ৰথ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আমাৰ যি পূৰ্বপুৰুষ শ্ৰীৰামচন্দ্ৰৰ জন্মস্থলী যি শ্ৰীৰাম জন্মভূমিৰ যি মন্দিৰ, সেই মন্দিৰ 2024 চনত উদ্ঘাটন হ'ব গৈ আছে, বনাই সম্পূৰ্ণ হৈ গৈছে। যিহেতু সেই তাৰ উদ্দেশ্যৰে আমি সকলো হিন্দুকে ৰাম মন্দিৰ উদ্বোধন কৰাৰ আগমুহূৰ্তত আমি সকলো হিন্দুকে জাগৃত কৰি হিন্দু সনাতন সংস্কৃতিৰ যাতে স্বাভিমান জাগৃত হয় তাৰ প্ৰেৰণাৰে আমি এই সূৰ্য ৰথ জাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এই ৰথে আজি যি মধ্য কাৰ্বি আংলঙত ভৰি দিলেহি, এই মধ্য কাৰ্বি আংলঙৰ পৰা আমি আকৌ হোজাই হৈ আমি পশ্চিম কাৰ্বি আংলঙত সোমাই নগাঁও হৈ জাগিৰোড হৈ আমি গুৱাহাটীৰ যি লাচিত ঘাটত 14 তাৰিখৰ দিনা আমাৰ যি বিশাল জনসমাৰ এখন সভা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুষ্ঠানত আমাৰ যি শ্ৰীৰাম মন্দিৰৰ ট্ৰাষ্টৰ যিজন সভাপতি, যি নিৰ্মাণ সমিতিৰ সভাপতি সম্পদ ৰায়জী আহি উপস্থিত হ'ব, তো তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিব।